Hello friends, welcome back to my YouTube channel. আজি আমি বনাবলৈ গৈ আছো pork boil with bamboo soup. সো এইটো ৰেচিপি বনাবৰ কাৰণে মই আপোনালোকক লৈছো আলু দুটা, পিয়াজ দুটা, বিলাহী দুটা, জলকীয়া 4টা, আদা নহৰু পেষ্ট, মান ধনিয়া, খৰিচা আৰু লগতে লৈ লৈছো গাহৰি 250 গ্ৰাম বইল কৰি। সো ফ্ৰেন্ডছ এতিয়া আমি বাৰ্নাৰটো অন কৰি গেছটো জ্বলাই লম আৰু কেৰাহীখন অলপমান গৰম হ'ব দিম। যিহেতু আমি এইটো এটা বইল ৰেচিপি বনাম তো ইয়াৰ কাৰণে আমি তেল নিদিলেও হ'ব। কেৰাহীখন বৰ্তমান গৰম হৈ গৈছে আৰু মাংসখিনি আমি দি দিব পাৰিম এতিয়া। এতিয়া আমি মাংসখিনি অলপমান লৰাই দিব লাগিব যাতে মাংসখিনি কেৰাহীত লাগি নধৰে। সো ফ্ৰেন্ডছ 2-3 মিনিট মানৰ পাছত আমি নিজে ইয়াত দেখা পাম মাংসৰ পৰা তেলটো নিজে নিজে লাহে লাহে ওলাব ধৰিছে। মাংসখিনি এনেকৈ মাজে মাজে চাই থাকিব লাগিব যাতে মাংসখিনি কেৰাহীখনত লাগি নধৰে। তো ফ্ৰেন্ডছ মাংসখিনি এতিয়া ধুনীয়াকৈ ৰঙচুৱা নিচিনা ৰং এটা উঠি গৈছে। তো এতিয়া আমি গেছটো অলপমান কমাই ল'ম আৰু কাটি লোৱা পিঁয়াজখিনি আৰু আদা নহৰু পেষ্ট আৰু জলকীয়াটো লগত দি দিম আৰু এতিয়া আমি এইখিনি ভালকৈ মিক্স কৰি দিব লাগিব যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায়। সো ফ্ৰেন্ডছ এইখিনি এতিয়া ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু তো এতিয়া আমি আলুখিনি দি দিব পাৰিম যোনখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ। আৰু এতিয়া নিমখ অকণমান দিব লাগিব টেষ্টৰ কাৰণে আৰু এতিয়া মাংসখিনি অলপমান লৰাই দিম। ফ্ৰেন্ডছ এতিয়া এইখিনি অলপ চলপকৈ হৈ গৈছে আৰু তো এতিয়া গেছটো অলপমান কমাই দিব লাগিব আৰু ঢাকনখন লগাই দিম আৰু 10 মিনিটমান ৰৈ দিম। প্ৰায় এতিয়া 10 মিনিট হৈ গৈছে আৰু তো এতিয়া আমি ইয়াত কাটি লোৱা বিলাহীখিনি দি দিব লাগিব। বিলাহীখিনি দি হৈ গ'ল আৰু এতিয়া আমি মাংসখিনি অলপমান লৰাই দিম। এইখিনি নাও এতিয়া ধুনীয়াকৈ মিক্স হৈ গৈছে। তো এতিয়া আমি আকৌ ঢাকনখন অলপমান দেৰি কাৰণে লগাই দিব লাগিব আৰু 5 মিনিটমান এনেকৈ থাকিব দিব লাগিব। সো ফ্ৰেন্ডছ তোমালোকে ইয়াত নাও দেখা পাইছে চাগে বিলাহীখিনি অলপমান সিজি গৈছে। তো আমি সেইটো কাৰণে এতিয়া ইয়াত পানী ঢালি দিব পাৰিম। পানী ঢলাটো তোমালোকৰ নিজৰ ওপৰত কথা। তো তোমালোকে যদি গ্ৰেভিটো অলপমান বেছিকৈ বিচাৰিছা তেন্তে পানীখিনি অলপমান বেছিকৈ দিব লাগিব। যদি গ্ৰেভিটো বেছিকৈ নালাগে তেন্তে কমকৈ দিলেই হ'ল। পানীখিনি দি আমাৰ হৈ গৈছে। তো এতিয়া আমি এইখিনি ভালকৈ লৰাই মেলি মিক্স কৰি দিম। মিক্সটো হৈ গৈছে এইখিনি এতিয়া ধুনীয়াকৈ। নাও আমি ঢাকনখন আকৌ লগাই দিম 5ৰ পৰা 10 মিনিটৰ কাৰণে।
চ' ফ্ৰেণ্ডছ 5-10 মিনিটমানৰ পাছত আমি দেখা পাম যে মাংসখিনি আমাৰ উতলিব ধৰিছে আৰু লগতে বিলাহীখিনিও অলপমানকৈ গলিব ধৰিছে। তো এনেকৈ আমি মাংসখিনি আৰু অকণমান দেৰি বইল কৰিব লাগিব যাতে মাংসখিনি ভালকৈ বইল হৈ যায়। চ' গাইজ আমাৰ এইখিনি এতিয়া ধুনীয়াকৈ হৈ গৈছে আৰু বইল। আমি নাও মান ধনিয়াখিনি দি দিম যোনখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ। আৰু নাও আমি ফিনিচিংটো মাৰি দিম এতিয়া খৰিচা 1 চামুচ দি, যোনটো ইংলিছত কোৱা যায় বেম্বু শ্বুট। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম যাতে ভালকৈ মিক্স হৈ যাওক। বইল কৰিছোঁ যদিও ৰংটো বৰ ধুনীয়া উঠিব ধৰিছে আৰু এতিয়া লগতে গোন্ধটোও বৰ ধুনীয়াকৈ আহিব ধৰিছে। তো খাই মেলি বৰ বঢ়িয়া লাগিব যেন পাইছোঁ। চ' ফ্ৰেণ্ডছ ৰেচিপিটো আমাৰ 100% কমপ্লিট হৈ গৈছে আৰু এতিয়া আমি গেছটো অফ কৰিব লাগিব আৰু ৰেচিপিটো এনজয় কৰিব পাৰিম আৰু। চ' ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা আৰু যদি ভাল লাগিছে তেন্তে লাইক এটা কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংক ইউ।